সো বন্ধুসকল আজিৰ পৰা 5520 মোৰ বিদায় আৰু আজিৰ পৰা নতুনকৈ কমাৰ্চিয়েল নম্বৰ আহি গৈছে আপোনালোকক দেখাই আছোঁ খোলা এইটো নম্বৰ আহি গৈছে ভাইটিয়ে লগাই আছে আৰু ইমান দিনে আপোনালোকে গম পাই জিএসটিত গাড়ীখন চলি আছিল আৰু আজিৰ পৰা মোৰ কমাৰ্চিয়েল হ'ল এতিয়া মই ভাড়া মাৰিম আৰু মালে মাল বৰষুণ দিব আৰু পইচাৰ বৰষুণ আৰু নাম্বাৰটো ভাল নম্বৰে পাইছোঁ AS01 QC 8684 তো সব বন্ধুসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি ভিডিঅ'টো মোৰ আপোনাৰ প্ৰাইভেট গাড়ী মোৰ যোনটো 5520 আপোনালোকক গমে পায় মোৰ গাড়ীটো অফিচত দিয়া আছিল আৰু তাৰ পৰা মই বাহিৰ কৰিলোঁ মানে ওলাই আনিলোঁ আনি মই আজি কমাৰ্চিয়েল কৰা ভিডিঅ'টো আপোনালোকক দিলোঁ যে মই আজি 3 সপ্তাহৰ পাছত মই নাম্বাৰ পালোঁ আজি নাম্বাৰ লগালোঁ বহুত কষ্ট পালোঁ বহুত দাৰাৰ ওপৰে বহুত জ্ঞান পালোঁ বহুত শিক্ষা পালোঁ যে কমাৰ্চিয়েল এটা কাম কৰিবলৈ কিমানখিনি কষ্ট আৰু কিমানখিনি কাগজ পাতিৰ ওপৰত দাউৰিব লাগে কিমানখিনি কি কৰিব লাগে বহুতখিনি অভিজ্ঞতা পালোঁ আৰু যিমান পুৰণা মানুহ আছে সেইবিলাকো চাগে সেইবিলাকতো জানেই কিন্তু মই নতুন মই যিখিনি শিক্ষা পালোঁ আৰু বহুত পাবলৈ বাকী আছে যিয়ে নহওক মোৰ ভিডিঅ'টো কেনেকুৱা হয় কি হয় আপোনালোকে ভাল পালে বেয়া পালে জনাব আৰু মোৰ ভিডিঅ' যদি কোনো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা আৰু বহুতখিনি দৌৰা ধুপুৰা হ'ল আৰু কৰিলোঁ আৰু নতুন এটা কাম কৰিবলৈ আগবাঢ়ি গৈ আছোঁ আপোনালোকে এনেকৈ ছাপোৰ্ট কৰিব আৰু মই ডেইলি ব্লগ দিম যোনদিনাখনৰ পৰা মই ভাড়া মাৰিম ভাড়া মাৰাৰ পৰা মই ডেইলি আৰম্ভণিৰ পৰা দিনটোত কেইটকা মই ভাড়া মাৰিম বা কেনেকুৱা কি হৈছে দিনটোৰ বিষয়ে আপোনালোকক মই জনাম আৰু মোক বহুত সহায় সহযোগিতা মানে বহুতখিনি সহায় কৰিছে মোৰ বন্ধু এয়া বাবু মোৰ ফ্ৰেণ্ড মানে বহুত পুৰণি ফ্ৰেণ্ড আৰু বহুত সময় আমি যোগাযোগ নাছিলোঁ আৰু আজি মাজে মাজে লগ পাওঁ বা ফোনাফোনি হয় কিন্তু এই মোৰ দ্বিতীয়ৰ কামত বহুত সহায় সহযোগিতা আগবঢ়াইছে আৰু আপোনালোকক মই যিখিনি পাৰোঁ মই ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম এতিয়াতো কমেডিটো কমেই হ'লে হ'ব নহ'লে নাই আগৰ নিচিনাটো কমেডি হ'ব নোৱাৰে চিৰিয়াছলি হ'ব কিন্তু মই দিনটোত মই কিখিনি কামাই কৰোঁ বা আমাৰ নতুন প্ৰজন্মই কেনেকৈ মানে আগবাঢ়ি যাব পাৰে বা কেনেকুৱা যিখিনি পাৰোঁ মই টেকনিক দিবলৈ চেষ্টা কৰিম যে কেনেকুৱা কি কৰিলে আমাৰ ল'ৰাবিলাকে ডেকা যুৱকসকলে কেনেকৈ আগবাঢ়ি যাব পাৰে সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম গুড মৰ্ণিং মোৰ ইউটিউবৰ ফেমিলি মেম্বাৰসকল আজিৰ পৰাই মই নতুন জীৱনৰ যাত্ৰা আৰম্ভ কৰিবলৈ ওলাই এতিয়া নতুন কৰ্মৰ নতুন যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম মই বহুতেই গম পায় যে মোৰ গাড়ীখন এই প্ৰাইভেট হৈ আছে অফিচত আছে তে বহুতে নাজানে যে গাড়ীখন ভাড়া চাৰাই দিয়ে না কি তে এতিয়া মই গাড়ীখন ভাড়াত ইউজ কৰিম আৰু নতুন এটা কামত আগবাঢ়িছোঁ আৰু চাওঁ কিমানখিনি ছাকচেছ হ'ব পাৰোঁ আৰু কমাৰ্চিয়েল হোৱাৰ পাছত মানে গাড়ীখন মানে কেনেকুৱা হৈ আছে আপোনালোকক মই দেখুৱাই আছোঁ আহক আৰু মই নামঘৰৰ ওচৰত আৰু ভগৱানৰ সেৱাকাৰী আজি আমাৰ গাঁৱৰে নামঘৰ এইটো ইয়াতে সেৱা জনাই মই আজিৰ পৰা মানে ডিউটিটো আৰম্ভ কৰিম আৰু কেনেকুৱা কি আৰ্নিং হয় আপোনালোকক দেখাম আৰু আপোনাক কেনেকুৱা কি আৰ্নিং হয় আপোনালোকক দেখাম আৰু এয়া উবেৰ অলাৰ এপটো মই সেইটো কৰি ল'লোঁ ডাউনলোড কৰি ল'লোঁ এইটো হ'ল উবেৰৰ এপ আৰু অলাটো দেখাই আছোঁ আপোনালোকক এইটো হ'ল অলাৰ এপ এতিয়া দুটাই অনলাইন হৈ আছোঁ এতিয়া নাজানো আজি কিমান মানে আৰ্নিং হ'ব বা কি হয় আজি একচুৱেলি মোৰ দেৰি হ'ল কিন্তু ওলাওঁতে কিন্তু ফাৰ্ষ্ট ডেটো সেইকাৰণে চাওঁ আৰু কেনেকুৱা কি পাৰফৰ্মেঞ্চ কৰিব পাৰোঁ কেনেকুৱা কি মানে কাষ্টমাৰক ছেটিছফাই দিব পাৰোঁ আৰু ভগৱানক চিন্তি যেনেকৈ দিনটো ভাল হয় তাকে বিচাৰিছোঁ নতুন এটা জীৱন নতুন এটা কৰ্মত আগবাঢ়ি আহিলোঁ আপোনালোকে সহায় সহযোগিতা এনেকৈ দি থাকিব আৰু মোৰ মানে একচুৱেলি কাহ হৈ আছে চৰ্দি কাহ এচি খাই তে বতৰো ভাল নহয় বৰষুণ দিয়ে ৰ'দ দিয়ে সেইকাৰণে এনেকুৱা অসুখ হৈ আছে বেছি নকওঁ আৰু গাড়ীখন চাফ চিকুণতা কৰি একদম ধুনীয়াকৈ যাতে কাষ্টমাৰে যাতে দুখ অনুভৱ নকৰে নিজৰ গাড়ীৰ নিচিনা সুখ অনুভৱ কৰে চাফ চিকুণতাভাৱে লৈ যাব পাৰোঁ কিমানখিনি তাকে চেষ্টা কৰিম বলক যাত্ৰাটো আৰম্ভ কৰোঁ বন্ধুসকল ফাৰ্ষ্ট বহনি কৰিলোঁ মই আৰু বশিষ্ঠ টেম্পলৰ পৰা ৰিচিভ কৰি কিনে আনিলোঁ কেৰাকুচি আৰু এয়া আৰ্নিংটো আপোনালোকক দেখাই আছোঁ কিমান টকা দেখাইছে এয়া হ'ল মই এই ট্ৰিপটোত পালোঁ
এই ট্ৰিপটোত মই 190 টকা হৈছিল, কিন্তু তাতে উবেৰে ল'ব 38.30, এইটো উবেৰক দিব লাগিব। আৰু মোৰ এমাউণ্টটো হ'ল মোৰ মানে 190ৰ 151 মানে 150 টকা মই পালোঁ, 151.70 আৰু 70 পইচাটো বাদ দিয়ক, মানে 151 টকা মোৰ ফাৰ্ষ্ট বহনি হ'ল। আৰু চাওঁ কেনেকুৱা ট্ৰিপ হয়, এইটো পালোঁ ফাৰ্ষ্ট ট্ৰিপৰ পইচা, বিৰাটেই মজা লাগি আছে। এবাৰ নেক্সট ট্ৰিপলৈ ৰাওনা হওঁ। চ' বন্ধুসকল, নেক্সট ট্ৰিপলৈ ওলাওঁতে তেজপুৰৰ ভাড়া এটা পাই গ'লোঁ, এটা তেজপুৰলৈ ৰাওনা হ'লোঁ। ভাবিছিলোঁ আপোনালোকক উবেৰ ওলা আৰ্নিং দেখাম বুলি কিনে, কিন্তু নেক্সট ডে দেখাব লাগিব। আৰু ভাগ্যত আজি মোৰ আহিব লগা আছিল তেজপুৰতে, ভগৱানে অংকটো মিলাই দিলে। চ' বন্ধুসকল, তেজপুৰত মই ড্ৰপিং কৰি দিলোঁ। আৰু মানে গুৱাহাটীত ৰাতিপুৱা অনলাইন হৈ ওলাই খানাপাৰাৰ পৰা ডাইৰেক্ট তেজপুৰ মাৰি দিলোঁ। আৰু তেজপুৰত এতিয়া ভিনদেউ এটা আছে, আমাৰ লগৰ ল'ৰাৰ ভিনদেউ হ'লে মোৰো ভিনদেউ হয়। এতিয়া তালৈকে যাই আছোঁ। আৰু মোৰ আগৰ ফালে ই ৰিক্সা আছে, তাৰমানে সি এড্ৰেছটো তাৰ মানে সি গম পায়, সেইকাৰণে তাৰ লোকেশ্যনলৈকে মোক লৈ গৈ আছে। তাৰপিছত কালি ৰাতিপুৱা ড্ৰপিং আছে ইয়াৰ পৰা। এতিয়া বৰ্তমান তেজপুৰ ট্ৰাফিকত ফাঁচি আছোঁ। গুড মৰ্ণিং গাইজ। কালি ভিনদেউহঁতৰ ঘৰটো ৰাতি বিচাৰি আহি পালোঁ, আৰু বহুত ৰাতি হ'ল, সেইকাৰণে ভাগৰো লাগিছে, সেইকাৰণে ভিডিঅ'টো সামৰিব লগা হৈছিল। চ' বন্ধুসকল, ফাইনেলি মই মংগলদৈ এতিয়া পাম, আৰু পেট্ৰল পাম্পত ৰখিলোঁ। আৰু এয়া লাগেজ আছে, কাষ্টমাৰ অলপ ৱাছৰুমৰ ফালে গৈছে অলপ ফ্ৰেছ হ'বৰ কাৰণে। বহুত টোপনি, ৰাতিপুৱা মৰ্ণিঙতে ওলাইছোঁ, চবেই অলপমান ফ্ৰেছ হ'বৰ কাৰণে সোমালোঁ। একদম গা চা একদম ভাল লগা নাই, একদম ৰাতিপুৱা 6টাতে ওলাইছোঁ। আৰু এতিয়া এয়াৰপৰ্ট যাই আছোঁ, এয়াৰপৰ্ট ড্ৰপিং কৰি তাৰ পৰা আৰু ঘৰলৈ যাম। বহুত এটা দীঘলীয়া যাত্ৰা কৰিলোঁ যোৱাকালিৰ পৰাই, আৰু ভালো লাগিল। প্ৰথম দিনটোতে মই মানে এনেকুৱা এটা লং টুৰত আহিছোঁ। চ' বন্ধুসকল, ফাইনেলি মই ঘৰ আহি পালোঁ, আৰু ফালে ৰাওনা এয়া ঘৰৰ ৰাস্তা আহি পালোঁ। আৰু এই প্ৰথম দিনটোৱে বিৰাট ধুনীয়া গৈছে, আৰু ভাল লাগিছে ডিউটি কৰি কিনে, কাম কৰিও ভাল লাগিছে। আৰু এতিয়া ঘৰলৈকে যাই আছোঁ, আৰু কণমানি এটা ভিডিঅ' দিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে, কি পালে জনাব। আৰু মোৰ এনেকৈ সৰু সৰু ট্ৰিপবিলাক মই দি থাকিম, পাৰিলে ডেইলি টু ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু মানে কষ্ট যথেষ্ট আছে, কষ্টটো আছেই, কিন্তু কাম কৰিলেতো মালো আহিব সেইমতে। আৰু এনেকৈ সৰু সৰু ভিডিঅ' দি থাকিম মই এতিয়া ডেইলি টুৰ। আৰু মই একচুৱেলি এতিয়া অনলাইনত যিখিনি মই ভাড়া মাৰোঁ সেইটো আপোনালোকক দেখাম। নেক্সট এটাই এপ ল'ম, উবেৰ বা অলা, দিনটোৰ ভিতৰত কিমান আৰ্নিং কৰোঁ মই আপোনালোকক দেখুৱাম। এইটো মোৰ প্ৰথম ভিডিঅ'। অকল আজিলৈ ইমানেই, আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ।